ঠাকুৰ সেনাপতি মধুৰ বাখীৰ বাবে আজি অতিকে আনন্দৰ দিন ইতিমধ্যে যুৱৰাজ কংসৰ ভগিনী দৈৱকী আৰু বসুদেৱৰ বিবাহ কাৰ্য সম্পন্ন হৈ গৈছে যুৱৰাজে নিজেই ৰথ পৰিচালনা কৰি ভগিনী দৈৱকীক স্বামীগৃহত থৈ আহিবগৈ তাৰ বাবে ৰাজকাৰেং দ্বাৰ কক্ষত ৰথ সাজু কৰি থোৱা আছে তোমালোক দুইজন যোৱা ৰথৰ সমীপে চাবা যাতে কোনো বিঘিনি নঘটে বদনেৰে যুৱৰাজ কংসৰ ভগিনী দৈৱকীক লৈ আলিংগনলৈ ওলাই আহিছে ময়ো যাওঁ ৰথৰ সমীপে তদাৰক কৰোগৈ যাত্ৰাৰ সকলো ব্যৱস্থা ভাতৃ হিচাপে নিজ কৰ্তব্য পালন কৰিবলৈ পাই আজি মই অতিকে মনুষ্য জন্মত জন্ম মৃত্যু যিদৰে শাশ্বত বিবাহ ইয়াৰ ব্যতিক্ৰম নহয় বসুদেৱ সুখে দুখে আজিৰ পৰা তোমালোক দুয়ো দাদা চিৰ জীৱনৰ বাবে বিবাহ বান্ধোনেৰে বান্ধ খালা দাদা চেনেহৰ আজৰি ভনীতি দৈৱকী দাদা এতিয়াৰ পৰা স্বামীয়ে তোৰ পৰম দেৱতা আৰু স্বামীৰ গৃহই হ'ল তোৰ আপোন ঘৰ দাদা নাকান্দিবি দৈৱকী নাকান্দিবি নিজে জগতৰ চিৰন্তন বসুদেৱ মথুৰা ৰাজকাৰেং শূন্য কৰি এটি উজ্জ্বল মহাৰত্ন তোমাৰ হাতত অৰ্পণ কৰিম অতিকে আজলি দাদা তাই সহস্ৰ দুখবোৰ যে তুমি মোৰ মুখলৈ চাই মাৰ্জনা কৰা বসু এই তোমাৰ ওচৰত মোৰ একান্ত চেনেহৰ আজলি ভনীতি দৈৱকী দাদা বিদায়ৰ দিন মাহেন্দ্ৰ ক্ষণত কিনো দিম তোক মই যদিও বা আছে মোৰ অতুল বৈভৱ দিলো মাথো হৃদয়ত হিয়া ভৰা আশীৰ্বাদ দাদা তোক মই আশীৰ্বাদ কৰিছো ভণ্টি তই যে সূৰ্য সম অমৃত বিক্ৰমশালী পুত্ৰৰ জননী
খন হেৰুৱাব মূৰ্খ কংস যি দৈব্যকীৰ বিয়া মহা সমাৰোহেৰে পাতি আপোন পাহৰা যি তই সেই দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক কবলীলাক্ৰমে হেৰো দুৰন্ত সুৰ মৰণৰ দিন তোৰ কাষ চাপি আহে দিনে দিনে এয়া তাৰে অপূৰ্ব সূচনা হসা অতি হসা মনত পৰিছে তাহানিৰ সেই ধূৰ চিটিব আপোন পাহৰা হৈ আনন্দ পাহৰিছিলোৱে আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশবাণীয়ে আৰু সোঁৱৰাই দিছে মোৰ কৰ্তব্য বিদ্ৰু বিদ্ৰোহী চালিয়াব তাই আৰু এই প্ৰজাবোৰে তাৰে ইন্ধন যোগাইছে কালকেতু মহাৰাজ ঘৰুৱা বিজুলী বেগেৰে তোমাৰ এই তীক্ষ্ণ তৰোৱাল আনন্দত উন্মত্ত প্ৰজা পলক লৰি মিত্ৰ মোৰ কোনো নাই হাতটো দেখো দিখে বাস কৰা যাতেই যতেই পোৱা বলিয়া দতাল হাতিয়াৰি মেলি দিয়া জোৰে জোৰে বজাৰ আৰু আনন্দৰ উৎসৱ ধ্বংসৰ ধুমুহা বখুৰে নতুন বেটিৰ তুমি চেনেহৰ আজলি ভনিদি গৰ্ভৱতী ভৱিষ্যত ভাগ্য লিখি মোৰ শুনিলা নহয় দুয়ো কাণ পাতি যি মিলনৰ বাঁধোনেৰে বান্ধি দিলো তোমালোক দুয়োটিকে সেই মিলনেই আজি কৰিছে ঘোষণা অচিৰতে কংসৰ হিয়া ভৰা যি আশীৰ্বাদ কৰিলো প্ৰদান তাৰেই এটি সুন্দৰ প্ৰতিদান কি কৰিবা অমৃতত গড়াল উঠি বেশ কথা সেয়ে হব নহয় অন্যথা কিন্তু এই কংসৰ মৰণ জানো ইমান সহজ মমতা আদি আচলতে মানে হবাকো বিসৰ্জিত এই মুহূৰ্ততে সমন্ধৰ কৰিম হিৰশেষ মুক্ত হব খোজে মোৰ মৰণৰ পথ ৰুদ্ধ কৰি চিৰকাললৈ সাজু হ দৈৱকী তই মৃত্যুৰ কাৰণে দাদা কিবা হেতু অনৰ্থক মৃত্যুদণ্ড ল'ব লাগে আজি মই কিবা হেতু বিনা অপৰাধে শাস্তি পাব মথুৰাৰ ৰজা হয় ৰাক্ষস মূৰ্তি ধৰি কিয় তুমি মানৱতাৰ নামত কলংক কোনে কৰে কিবা অপৰাধ ক'বলৈ বা কি চৰ্ত আছে মোৰ আৰু ক'লেও জানো শুনিবা সঁচাই
ৰজা তুমি সৰ্বশক্তিমান, যেনে ইচ্ছা তোমাৰ তেনেই বিধান। সঁচা হওক মিছা হওক ন্যায় অন্যায় সবাৰ বিধান হয় তোমাৰ হাতত। সেই গৰ্ভতে গৰ্ভিত আজি তুমি সীমাদ্ৰী সদৃ, সেই হত্যা কৰি ভগিনীক নিজৰ মৰণকো ৰুধিব খুজিছা হাতত কৃষ্ণ শিলৈ। পৰিহাস নালাগে কৰিব, বিলম্বই মিলাই বিধি। তোমাৰ কথাই সঁচা, ৰজা মই সৰ্বশক্তিমান, যেনে ইচ্ছা মোৰ তেনেই বিধান। দৈৱকীক কৰিম সংহাৰ, তাৰ পাছত চাম ভালদৰে কিদৰে দৈৱকীৰ অষ্টম সন্তানে এই কংসক কৰে নিধন। সাজু হ দৈৱকী, তাই মৃত্যুৰ কাৰণে। শান্ত হোৱা ৰজা, বধ কৰি ভগিনী নিজৰ নকৰিবা কলংকিত ক্ষত্ৰিয় শীষ। মই কিন্তু সাজু আছো প্ৰত্যেক মুহূৰ্তে, কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তিমান। তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে কঁপি যাব। কিন্তু এই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত, তোমাহেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ গান বুলি তাক হাঁহি মুখেৰে কৰিম গ্ৰহণ। সঁচা কথা মহাৰাজ, এনে কাৰ্য অতি অশোভনীয়। নাৰীৰ হত্যা, ভগিনীৰ হত্যা কলংক কালিমা হানি, বিনা দোষে তুমি ক্ষত্ৰিয় শীষ কলংকিত কৰিবা। নহয় ৰজা, ভুলতো তুমি যদি এনে কাৰ্য কৰা তেনেহ'লে যুগে যুগে বীৰৰ সমাজে তোমাক শত মুখে ভঞ্জনা জনাব, আৰু তোমাৰ নাম শুনিলে ঘৃণাত নাক কুচাব। তোমাৰ নাম শুনিলে ঘৃণাত নাক কুচাব, আৰু তাৰেই ভয়ত সাপ পঢ়ি গাখীৰ খুৱাই কংস মহাৰাজ বীৰ বুলি পৰিচিত হ'ব। কি বঢ়িয়া যুক্তি তোমাৰ, হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বখৰে। বিদ্ৰূপ নকৰিবা ৰজা, এই ত্ৰাসৰ পৰা পৰিত্ৰাণ পোৱা উপায় মই কওঁ শুনা। যদি মান্তি হোৱা তেন্তে দৈৱকীও জীয়াই থাকিব, আৰু তোমাৰো কোনো অমংগল নহ'ব। অমংগল নহ'ব? কোৱা কি উপায়? কৰ জোৰে কৰিছো মিনতি, দিয়া দৈৱকীৰ প্ৰাণ। দৈৱকীৰ প্ৰাণদান তুমি নাজানা বখৰে? দৈৱকীৰ প্ৰাণদান মানে এই কংসৰ মৰণ। তেন্তে তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত সকলো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হ'ব, তাৰ পিছতে এটি আনি দিম তোমাৰ হাতত। হত্যা কৰি সহনত হবা তুমি নিষ্কণ্ঠই আপোন ইচ্ছাৰে। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱহিকুল সৰল নিষ্পাপ, সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন। স্বামী জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন। বিচৰিত নহবা দেৱী, স্বামীৰ প্ৰতিজ্ঞা ৰক্ষাত পত্নীৰ জীৱনৰ আৱশ্যক। ভালদৰে ভাবিছ বখৰে, পাৰিবানে সঁচাই প্ৰতিজ্ঞা পালিব? পাৰিবানে বিষৰ জীৱন নিজ সন্তানৰ স্নেহ? যদি পাৰা নাই মোৰ অলপোৱা কৰি তোমাৰ মুখলৈ চাই দিব দৈৱকীৰ প্ৰাণদান। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ, দুৰ্বল আমাৰ পৰা
প্ৰবল শক্তিৰে আপোন ইচ্ছাৰে কাঢ়ি নিব পাৰা জীৱা থাকে সকলো আমাৰ। তথাপিও কওঁ সত্য কথা, প্ৰাণান্তেও প্ৰতিজ্ঞা নেৰিম কদাপিও। সেয়ে হ'ব এতিয়াৰ পৰা দুয়োগৈ চাবলৈ চিহ্নহীন নিজ সন্তানৰ কৰাকৈ প্ৰস্তুত নিজকে। ধন্য ধন্য